Love Gangtok. Kon ki dunia ke uri ase. ভাল লাগি যায় দে চাই কি কালাৰফুল একদম বেলেগ টেষ্ট হয় অলপ ন টেষ্টি আছে আৰু গুড মৰ্নিং এভৰিৱান আজি হৈছে লাষ্ট ডে ইন গেংটক আকৌ আহিম ছিকিমলৈ অকল মই আহিম গুৰুডুমাৰ লেক চাবলৈ কাৰণে কিন্তু বহুত হাই অল্টিটিউডত আছে তো জল্দি আহিব লাগিব এই জাৱানীতে আহিব লাগিব নহ'লেতো উশাহ চুশাহ ল'ব নোৱাৰিম তাতে বেহুচ হৈ যাম চাগে এনেও মই ভিডিঅ' দেখিছোঁ এনেকুৱা বহুত মানুহ বেহুচ হৈ যায় তাতে গৈ মানে আজি মানে একো নাই শিলিগুৰি যাম আৰু লাষ্ট তাৰপিছত ইয়াতে এতিয়া অলপমান আপোনালোকক MG মাৰ্কেটখন লাষ্ট দেখাই দিওঁ আৰু তো পূৰা পেকিং কৰি ল'লোঁ এতিয়া MG মাৰ্কেটখন অকণমান চাওঁগৈ মানে কিবা কিনিব পাৰোঁ নেকি এনেকৈ চাওঁগৈ আৰু মই মা আৰু মামী ওলাইছোঁ 10টাই বাজি গ'ল তো অকণমান ফটো ক্লিক কৰোঁ আৰু অকণমান খাওঁ আৰু অকণমান শ্বপিং কৰোঁ চবলৈ চ' আজি লাষ্ট চাই পিলোঁ আগৰৱাল আমি এইখনৰ পৰাই বেছি খাই লওঁ কাৰণ আমাৰ হোটেলখন এইফালেদি যায় তো ওচৰতে ইয়াতে পাই যাওঁ তো চাহ ব্ৰেকফাষ্ট ইয়াতে হৈ যায় কেতিয়াবা তো এইখনে MG মাৰ্কেট আৰু আগলৈ আছে আজি অকণমান আগলৈ আপোনালোকক দেখাম কালি ৰাতি গৈছিলোঁ আমি কালি ৰাতি তো আজি ৰাতিপুৱাও দেখাই দিব পাৰিব বলক লৈছোঁ মোৰ টেষ্ট কৰিছোঁ আমি এটাই খাম কাৰণ ঢেৰ খাব আছে ঢেৰ খাব মানে খাবলৈ আমাৰ বাকীয়ে থাকিব মোৰ ম'ম' খোৱাই নহয় ম'ম' খাব আছে এইটো বহুত টেঙা হয় আৰু চাটনিটো ঠিকে আছে অলপতো বেলেগ টেষ্ট আছে লভ গেংটক ৰাতিপুৱা চাই লওক এতিয়া বলক এতিয়া মিনিছত সোমাওঁগৈ মই ইয়াত মিনিছত দেখিছিলোঁ অঁ বলক মিনিছত চাওঁ কি কি আছে কিবা এটা ল'ম মানে তাত মামী আৰু মা মোক শ্বপিং কৰাইছে মিনিছত সোমাইছোঁ গাইজ ঠাণ্ডাযোৰ কেনেকুৱা লাগিছে মোক বেছি ডাঙৰ লাগিছে নি ঠিকে লাগিছে ন ওপৰৰ পৰা তললৈ আহি গ'লোঁ ইয়াত লাল মাৰ্কেটত মায়ে চুৱেটাৰ লৈছে চাই আছে আৰু ঠিকে আছে ধুনীয়া আছে চাওক কি কালাৰফুল একদম মামী বহি ল'লে মায়ে চাই আছে ময়ো এনেই আছোঁ তুমি কি ল'বা চুৱেটাৰ লৈ লাভ নাই এতিয়া আমাৰ তাত সঁচাকৈ একো লাভ নাই ইমানে গৰম এইবাৰ ঠাণ্ডাত আমি চুৱেটাৰ নিপিন্ধিম ময়ো নিপিন্ধিলোঁ ইমানকৈ পেটৰ দোকানত সোমাই আহিছোঁ এইকেইটা চক কটাৰীও আছে ডাঙৰ বুদ্ধ এইটো ছিকিমৰ কাপ মই মাৰ লগত আহিলে মায়ে থাক একো নালাগে কৈ থাকে তো চাওঁ কিবা পতাই মেলি কিবা মাৰ পৰা ল'ব পাৰোঁ নেকি টেষ্ট অফ টিবেটত ইয়াত ম'ম' আৰু থুপা বহুত ভাল পায় বুলি কৈছে তো আই এম জাষ্ট ক্ৰেভিং ফৰ ইট চ' ভাবিছোঁ কি টেষ্ট কৰিয়ে যাম মই আজি লাষ্ট ডে হ'লেও মই টেষ্ট কৰিয়ে যাম এতিয়া আমাৰ যাবলৈ টাইম হৈ গৈছে অলম'ষ্ট 12টা বাজিব হ'লেই আমি 1টা বজাত ওলাই যাম ইয়াৰ পৰা তো জল্দি লৈ খাই পেলাই যাওঁ আৰু একেবাৰে এইটো মই ব্ৰাঞ্চ কৰি লৈছোঁ ৰাতিপুৱা একো খোৱাই নাই মই তো লাঞ্চ ব্ৰেকফাষ্ট একেলগে কোৱা আজি লাষ্ট ডে কেনেকুৱা লাগিছে আজি লাষ্ট ডে অলপ ঘূৰিলোঁ কিবা কিবি ল'লোঁ আৰু শ্বল ল'লোঁ চুৱেটাৰ ল'লোঁ মাফলা আৰু ইমান দুখী আত্মা নিচিনা কৈছা যে ঘৰত সজাবলৈ দুটামান বস্তু এতিয়া পানী খাইছোঁ তোমাৰ দুখ লাগিছে নাই এতিয়া যামগৈ আমি যে দুখ লাগিছে অঁ আৰু দুটিমান থাকিব মন গৈছিলে তেতিয়াই ভালকৈ চাব পাৰিলে সঁচাকৈ একদম MG মাৰ্কেটত এৰি দিব মন যোৱা নাই চ' মই আনিলোঁ থুপা আৰু ম'ম' এতিয়া খাই লওঁ ইয়াতে পটককৈ 12টা বাজি গ'ল ব্ৰাঞ্চ কৰি লওঁ কি আছে চাটনিজ মই খাবই পৰা নাই মায়ে টেষ্ট কৰিছে আগতে খোৱা পক এইটো পৰ্ক নাই ম'ম'ত আছে চিকেন আছে এইখনে কেনেকৈ খাম বেলেগ আছে টেষ্টটো অকণমান খাইছোঁ ন কেনেকুৱা ম'ম'টো কেনেকুৱা টেষ্টটো আছে বেলেগ টেষ্ট হয় অলপ ন চব্জিবোৰ কচ্চা অঁ বইল নকওঁ কচ্চা বোলে আৰে মায়ে খাই আছে যে তুমি এটা ম'ম' খাই দিয়া পোৱালি এটা খাই দিয়া ম'ম'টো ডাঙৰ ক'লে ক'ত আপোনাৰ এই দেখিয়ে লাল চাটনি হে
ম'ম' ডাঙৰ ডাঙৰ বুলি কৈছে। সঁচাকৈ ইমান ডাঙৰ নকৰে দেখোন এতিয়া। মই এটা ম'ম'য়ে টেষ্ট কৰোঁচোন। পৰ্ক ম'ম'। ময়ো এটা ভিতৰত কি টেষ্ট আছে কৰোঁ। চাওঁ। খোৱা। এইটোৱে বোলা চাটনি। চাটনিবোৰ ইয়াত বহুত জ্বলা থাকে নহয়। চাওমিন খায় অ'। এই বহি ল। বাৰ ওচৰত বহি ল। বাৰ ওচৰত বহি ল। টেষ্টি আছে এইটো। ম'ম'টো ভাল আছে। অঁ ম'ম' চাটনি কোনটো? এইটো 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 টেষ্ট কৰোঁচোন। এইটো চাটনি আচাৰ টাইপৰ হয়। জ্বলা। ইয়াত ঠাণ্ডা কাৰণে জ্বলাটো খায় আকৌ। টেষ্টি আছে কিন্তু জ্বলা আছে। বেষ্ট এখন বেষ্ট আছে। খালি অকণমান দামী হয় কিন্তু খানা মজা আছে। টেষ্টি। দিছ ৰুম আমি এতিয়া যাওঁ ওলাওঁ। 1:30 বাজি গ'ল। এতিয়া আমি শিলিগুৰিত থাকিমগৈ চবলক আৰু চিন আনিব লাগিব এতিয়া। মন লাগিছিল সেইটো এটা মাৰটো মামাই লৈ গৈছেগৈ। এই বাহিৰকেইটা অফ কৰি দিয়া নাই। এইকেইটা হৈ যাব। মেইন চুইচৰ নিচিনাই কাম কৰে। এইটো লৈ নামিব লাগিব দে। চলো বাই বাই টু দিছ MG মাৰ্কেট। আকৌ বহুত দিনৰ পিছত লগ পাম। বাই বাই। ব'লক এতিয়া গৈ আছোঁ লাগেজ লৈ লৈ। চলো। এখন কি ধুনীয়াকৈ উৰি আছে। ভাল লাগি যায় দেই চাই। MG মাৰ্কেটৰ একদম ফ্ৰণ্টতে। আমি এই তলৰ পৰা ইয়াতে পাৰ্কিঙৰ এডোখৰ ৰখি আছোঁ। গাড়ী অহাই নাই এতিয়ালৈকে। ৰখি আছোঁ আৰু লাগেজ চাগেজ লৈ। यहाँ से 2 घंटे बाद 3 बजे वहाँ का खाना अच्छा है ना। अच्छा हाँ आप लोग भी एक बार खा लीजिएगा वहाँ पे। जितना मणिपुरी लेके ले जाता हूँ ना उतना तो कुछ नहीं खाऊंगा। जब वहाँ जाता हूँ वो लोग पहले भात खाने लगता है। मेरा गेस्ट लोग है ना उसका बच्चा लोग मणिपुर में पढ़ता है। ধান খাই ল'লোঁ ৰখি ৰখি। এতিয়া আকৌ আমি ওলাই গৈছোঁ। খেতি কৰিছে চাওক। খেতি কৰে পাহাৰত। মাকৈ খেতিয়ে হয়। মাকৈ খেতি হয় আৰু ধানৰ খেতি হয় বুলি কৈছে। দুবাৰ মাকৈ খেতি আৰু এবাৰ ধানৰ খেতি। এইখিনি বাই বাই গৈ দিছোঁ আৰু এইটোৱে গৈ আছোঁ। পজিশ্যন চেঞ্জ হৈ গ'ল। 4:30 হৈ গ'ল। ৰেষ্টুৰেণ্টত সোমাই গ'লোঁ। ক'ত এক্সেক্ট নামটো নাজানো। এতিয়া চাই ব্ৰেক হৈছে। কি ব্ৰেক? তো মই ভাবিছোঁ আইচক্ৰীমে খাই লওঁ। ইমানে গৰম হয়। ইমানে গৰম বহুত বেলেগ লেতেৰা গৰম হৈ গ'ল ৱেষ্ট বেংগলত। চাওঁ এতিয়া কি এবাৰ আহি গ'ল। আৰু এইফালে ৰুটি লৈছে মামীহঁতি আৰু এইফালে পনীৰ কাৰণ এখন ভেজ হৈ বোলে। এতিয়া মাজা কেণ্ডি চিপছ এইটো কি হয় নাজানো। খায়ো বেয়া লাগিলে চব লৈ ল'লোঁ। এতিয়া ৰখি আছোঁ আৰু যাম NGPলে। मंकी इतने सारे मंकी है यहाँ। এই নদীখনটো চফা হৈ থাকে। এতিয়া অকণমান লেতেৰা হৈ আছে। ট্ৰেইন গৈ আছে গাইছ। আমি অলমষ্ট পাইছোঁগৈ আৰু শিলিগুৰি। ট্ৰেইনখন ইমান ধুনীয়া লাগিছে। এখন দলঙৰ হয়। দলঙত গৈ আছে। এইফালে গোটেই গাড়ী ৰখি আছে। আগতো আছে। ট্ৰেইনখনে চাই মজা লাগিছে দেই। কি ধুনীয়া লাগিছে লাইটত আন্ধাৰত। ৱাও। ৰেলগেট বন্ধ। হেল্ল' এভৰিৱান। চবৰ চকু একদম হেৰি হৈছে। একদম ধূলি হৈ গৈছোঁ দেই। পুৰা গান মামি হেল্ল' আমি আহিলোঁ এতিয়া শতাব্দী লঞ্চত। 8টা বাজি গ'ল। ৰুমত সোমাওঁগৈ। চলিয়ে The next morning. গ'লোঁ জলপাইগুৰি অলমষ্ট
9টা বাজিব হ'ল যাওঁ এতিয়া ওপৰলৈ এইডাল লাগেজ লৈ লৈ বহুত ভাগৰি ভাগৰি বাপৰে ইয়াত ইমান গৰম হ'ব লাগিলে ছিকিমত যে যিমান ছিকিমতো লগা নাই ইয়াত ইমান লাগিছে বেগকেইটা এটা দুটা তিনিটা চাৰিটা মই দুটা বেগ আনো হেল্ল' প্লেটফৰ্ম 1তে হয় সেয়া তলত যাব লাগিব অলপ দেৰি ৰখি লৈছোঁ কাৰণ বহুত লেট হয় 9টা পিছত মেইন ট্ৰেইন আছে কিন্তু লেট দেখাইছে 3 ঘণ্টা লেট দেখাইছে যি আৰু ৰখি আছোঁ উঠিবই পৰা নাই একদম চানা এইফালে কণী চিপছ চব দবাই আছে চবে ময়ো খাই আছোঁ এইফালে মামী জ্বলা আছে চিপছ এটা খালোৱেই মই উঠি 5 মিনিটো হোৱা নাই খালোৱেই আজি পূৰা খাই খাই যাব এনেও হেল্ল' ননয় কি খাইছা চিপছ খাইছোঁ তুমি কি খাইছা মই চানা খাইছোঁ ये कुछ मिक्स चना है मुझे भी अंडा चाहिए अंडा दो কেলে কান্দিছা মানে মামাই পোৱালীজনীক মৰম কৰিছিলে সি কান্দি আছে মনে মনে এইটো মাইনা হয় নাই মাইনা লাঞ্চ টাইম হৈ গ'ল এক লৈছোঁ কাৰী এক দুটা এটাই খাম বাকী তলত খাই আছিলোঁ মই ওপৰতে খাইছোঁ মই চামুচাই খাম এনেও খাই লওঁ আৰু এতিয়া দুটা বাইক মোবাইল চাই আছে আমাৰ ইয়াত লাইটে নাই কি হ'ল জানো আমাৰ ডাবাটো বাকীকেইটাত আছে পিছফালতো কিন্তু অকল আমাৰ ডাবাটো নাই আমি আন্ধাৰে মন্ধাৰে আছোঁ তো পূৰা মানে টোপনি ফিলিং আহি গৈছে মাক চব চবে মুমফলি খাই আছোঁ মায়ে বেয়া গুচা গুচাই খাই আছে এইফালে আন্ধাৰ একো দেখি নাপায় নিমখ মোৰ এইটো তুমি আন্ধাৰত আছা আকৌ কেনেকৈ উঠাই দিয়া ৰ'বা অঁ এতিয়া এনেই নহয় সঁচাকৈ কোৱা অঁ সঁচাকৈ এইটো গুচাই গুচাই খোৱাটোৱে এতিয়া ট্ৰেইনৰ টাইম পাছটো হৈছে আৰু বহুত বৰ হৈ গৈছোঁ নহ'লে চক না কিমান হৈ গ'ল 8টা বাজি গ'ল সেইটোৱে আৰু ডিনাৰ আহি গ'ল একদম বকৱাছ পনীৰ ডিমকৈ একো দিয়া নাই ইয়াতে ভাত দিছে আৰু ইয়াতে আলু ভাজি কিবা ভাজি এটা দিছে মই নাখাওঁৱে মই ডিনাৰেই নকৰোঁ আজি মায়ে খাই আছে আৰু আমাৰ লাইটো নাই গাধা ট্ৰেইন কি ট্ৰেইন এখন ফাল্টু ট্ৰেইন তাকে খাই আছে আৰু মায়ে মইতো নাখাওঁ না টোটেল ৱেষ্ট The next morning. ৰাতিপুৱা 6টা বাজি গ'ল এতিয়া পানী তলত ৰখাই থৈছে পামগৈ কৈ এতিয়ালৈকে পোৱাই নাই তাত দুবাৰ ইমান লেট হয় ট্ৰেইনখন এতিয়া ঘৰ পাম বুজিছে 7টা বাজিব চাগে আমি ঘৰ পাওঁ মানে 7:20 হৈ গ'ল অঁ বেছি হ'ব অ'কে তো অলমষ্ট 7ত আমি পানীপুৰ ষ্টেচনত পাই গ'লোঁ তাৰপৰা নিব আহিব এতিয়া মানে আহি আছে দেখিলোঁ ৰাস্তাতে এতিয়া আমি গৈ আছোঁ চিৰি উঠা নমাটোহে মোৰ চিৰিখন শ্লাইডে আছে পাৰিম মোৰ মানে দুটা লাগে সেইকাৰণে অলপ पहुंच गए